ভগৱানে সেইজন মানুহকে বেছি কষ্ট দিয়ে, বেছি ষ্ট্ৰাগল দিয়ে, যাক ভগৱানে ভাবে যে তেওঁৰ তাত ল'ব পৰা কেপাচিটি বেছি আছে। যিজন মানুহক ভগৱানে বেছি এচিভমেণ্ট কৰাম বুলি ভাবি আছে, সেইকেইজন মানুহকে বেছি ষ্ট্ৰাগল কৰাই, বেছি কষ্ট কৰাই। অলপ বিশ্বাস কৰিব টান হৈছে ন? এটা সৰু এক্সাম্পল দিওঁ। যদি আপুনি এজনী মাক আছে আৰু মাকৰ হাতত দুখন বেগ আছে, এখনৰ ওজন অলপ বেছি আৰু এখনৰ ওজন অলপ কম, আৰু লগত মাকৰ দুটা সন্তান গৈছে, এটা বয়সত ডাঙৰ, এটা বয়সত সৰু। তো অবভিয়াছলি মাকে সৰু বেগটো সৰু ল'ৰাজনৰ হাতত দিব, ডাঙৰ বেগটো ডাঙৰ ল'ৰাজনৰ হাতত দিব, ৰাইট? ভগৱানেও একজেক্টলি ছেম কাম কৰে। সেইজন মানুহক ডাঙৰ বেছি বোজা এটা দিয়ে, যোনে সেই বোজাটোক হেণ্ডেল কৰিব পাৰে, আৰু যোনে কম হেণ্ডেল কৰিব পাৰে তেওঁক কম বোজা দিয়ে। তো কেতিয়াবা যদি আপোনাৰ এনেকুৱা অনুভৱ হয় যে মোৰ জীৱনত দুখন বহুত বেছি বোজা হৈ আছে, মোৰ বহুত বেছি ষ্ট্ৰাগল আহি আছে, মোৰ লাইফত বহুত বেছি চেলেঞ্জেছ আহি আছে, আৰু আপোনাৰ সন্মুখৰ কাৰোবাৰ তাত বহুত কম চেলেঞ্জেছ আছে, বহুত কম ষ্ট্ৰাগল আছে, তেতিয়াহ'লে মন বেয়া নকৰিব। এটা কথাক লৈ আপুনি গৌৰৱ অনুভৱ কৰিব যে যিহেতু আপোনাৰ তাত ডাঙৰ বোজা আছে, ডাঙৰ চেলেঞ্জ আছে, তেতিয়াহ'লে ভগৱানে এইটো আপোনাক ক'ব বিচাৰিছে যে আপোনাৰ কেপাচিটি বেছি আছে, আৰু যিহেতু কেপাচিটি বেছি আছে, গতিকে আগলৈকে গৈ আপোনাৰ এচিভমেণ্ট যিটো হ'ব সেইটোও বহুত বেছি হ'ব। গতিকে মই ৰিকুৱেষ্ট কৰোঁ আপোনালোকক যে যদি কেতিয়াবা ভগৱানে আপোনাৰ কিবা এটা কৰিবলগীয়া কামত বাৰ চেলেঞ্জেছ দি আছে, বাৰ ফেইলাৰ দি আছে, তেতিয়াহ'লে অকণমান হাঁহি, অকণমান ফূৰ্তি কৰি, অকণমান এনজয় কৰি, মুখৰ এটা ধুনীয়া আছে স্মাইল লৈ, জয়ফুল চকু লৈ পেলাই আপুনি সেই ষ্ট্ৰাগলটোক ফেচ কৰক, সেই চেলেঞ্জেছটোক ফেচ কৰক। চিৰিয়াছলি আপোনাৰ আগলৈকে গৈ বহুত কিবা এটা চমৎকাৰ হ'বলৈ গৈ আছে। মই নিজৰ জীৱনতো মই এইটো এক্সপিৰিয়েঞ্চ কৰিছোঁ যে যেতিয়া ভগৱানে অকণমান বেছি ষ্ট্ৰাগল দিয়ে, বেছি চেলেঞ্জেছ দিয়ে, তাৰ পাছত ভগৱানে যিটো ছাৰপ্ৰাইজ দিয়ে, সেইটো চিৰিয়াছলি সঁচাকৈ বহুত ভাল লগা হয়। আশা কৰোঁ আপোনালোকৰ জীৱনতো ডাঙৰ চেলেঞ্জেছ আহক, ডাঙৰ কাম কৰক, ডাঙৰ এচিভমেণ্ট হওক। এতিয়া কমেণ্টত কিন্তু আপোনালোকে জনাব আপোনালোকৰ জীৱনত এতিয়া কি চেলেঞ্জেছ আহি আছে, আৰু সেইটো পালে মই বহুত বেছি সুখী হ'ম। লগতে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা কৈছে সেইটোও কমেণ্ট বক্সত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। যোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, মনটো অলপ ভাল লাগিব।